ইউটিউব চেনেল পল্লৱী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। আচলতে মই আজি ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ বাৰু, কিন্তু মই মানে আজি আছোঁ ঘৰত অকলে। হাজবেণ্ডৰ নাইট ডিউটি আছে, যিহেতু সিহঁতৰ চিফটিং ডিউটি হয়, সেই গৈছে নাইট ডিউটি। চ' মই অকলে আছোঁ ঘৰত, বহুত বৰ লাগিছে থাকি, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোকে বনাওঁ আৰু আজিৰ পৰা মই মোৰ নতুন চেনেলটো ষ্টাৰ্ট কৰোঁ। সেইকাৰণে আচলতে ভাবিছোঁ ভিডিঅ'টো বনাম বুলি। বিশেষ তেনেকুৱা বাৰু আজি ভিডিঅ' বনাবলগীয়া একো নাই, তথাপিও মই মানে আৰু কেইদিনমানৰ পিছত এফালে যাম, ফুৰিব যাম। সেইটো কাৰণে এনেই সৰু সুৰাকৈ কিবা কিবি লৈ থকা হৈছে। আৰু আজিও মানে সেয়া কেইদিনমানৰ আগতে মই অনলাইনত কিবা এটা অৰ্ডাৰ দিছিলোঁ, আজি আচলতে পাৰ্চেলটো পালেহি। মই ভাবিছোঁ আপোনালোকক সেইটো দেখাওঁ আৰু তেনেকৈ মোৰ টাইমটো আজি পাছ কৰোঁ। তেনেহ'লে ৰ'ব আপোনালোকক দেখাই আছোঁ মোৰ বস্তুটো। এতিয়া মই কৈছিলোঁ যে কিবা এটা আনিছোঁ বুলি, মানে সেইটো মই মিন্ত্ৰাৰ পৰা আনিছোঁ। জিন্স এটা লৈছোঁ, মানে কি মোৰ ব্লেক জিন্স নাছিলে, মানে আছিলে পুৰণা হৈ গৈছে, ডিছকালাৰ হৈ গৈছে। এতিয়া দেখালোঁ আজি আপোনালোকক ব্লেক কালাৰ জিন্সটো লৈছোঁ, কেনেকুৱা লাগিছে এইটো ক'ব। আৰু মই প্ৰায় শ্বপিং অনলাইনতে কৰোঁ, যিহেতু মই মেডিকেলত চাকৰি কৰোঁ আৰু এতিয়া সুবিধাৰ কাৰণে মানে ডিউটিবিলাক আমাৰ বহুত বাঢ়ি গৈছে যে, সেইকাৰণে দোকানৰ পৰা মানে তেনেকৈ পচন্দ কৰি পেলাই আনিবলৈ ইমান টাইম নাথাকে, সেইকাৰণে অনলাইনতেই আনো। দামটো যিহেতু কম অনলাইনত, আৰু পচন্দৰ বস্তুকেইটাও হয়। দোকানত গৈ মানে আপুনি আৰু পচন্দ কৰি থাকি আনিব ইমানখিনি ধৈৰ্য নাথাকে। ডিউটিৰ পৰা আহি মানে ফ্ৰেছ হৈ পেলাই খাই বৈ কেনেকৈ মাত্ৰ সময় সেইটো ঠাণ্ডাতেই থৈ গ'ল। আৰু আজি বিশেষ তেনেকৈ ভিডিঅ' বনাবলগীয়া নাছিলে বাৰু, যিহেতু ঘৰত অকলে আছোঁ। কৈছোঁ আপোনালোকৰ হাজবেণ্ড নাই, তেওঁ ডিউটিত আছে, অকলে বৰ খাই আছিলোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই আজিৰ পৰা মই মোৰ চেনেল ষ্টাৰ্ট কৰি দিওঁ। আচলতে সেইকাৰণেই বনোৱা হয় মোৰ ভিডিঅ'টো। আৰু বাকী তেনেকুৱা একো নাই। এতিয়া ডিনাৰ কৰিম। ডিনাৰ আচলতে মই ভাত বনোৱা নাই মানে কি, ভাত আছিলেই, দুপৰীয়া বনাই থৈছিলোঁ যে, সেয়া ভাত আছেই। আৰু বহুত দিনৰ পৰা চিকেন খাব মন গৈছিলে, কিন্তু মোৰ অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছিলে, সেইকাৰণে আচলতে চিকেন খোৱা হোৱা নাছিলে। আৰু হাজবেণ্ডৰো ডিউটি, আৰু অকলে আনি পেলাই আৰু চিকেনটো বনাই খাবলৈ এলাহো লাগে বহুত। এনেই মই এলেহুৱা মানুহজনী, আৰু মানে তেনেকৈ অকলে থাকিলেতো আৰু এলাহ লাগে, খাবও এলাহ লাগে। সেইকাৰণে কিন্তু আজি মানে বহুত বেছি খাবলৈ মন গ'ল যে, সেইটো কাৰণে এতিয়া আনিছোঁ, হোটেলৰ পৰাই লৈ আহিছোঁ চিলি চিকেন। অকলে আছোঁ, এতিয়া সেয়াকে খাম। এয়া হৈছে মোৰ চিলি চিকেন, এয়া হৈছে ভাত। এতিয়া খাম মই চিলি চিকেন আৰু ভাত। এতিয়া আহিলোঁ, ভাত খাই হৈ গ'ল মোৰ ভাত খাই পেলাই লগতে তামোল এখনো খাই আহিছোঁ। মই খুব তামোল খাওঁ, খুব তামোলতেই হয় ময়ে নহয়, মোৰ হাজবেণ্ডো খুব তামোল খায়। কেতিয়াবা মানে এনেকুৱা হয়, মানে এটা তামোল কাটি পেলাই মানে এফাল সি খায়, এফাল মই খাওঁ, আৰু লাষ্টত মানে খাই পেলাই এনেকুৱাই মূৰত ধৰে, এটা চাইডে আৰু এটা চাইডে মানে ঘামি পেলাই পৰি থাকোঁ, আৰু কোনো কাকো চাবলৈ মানে সময় নাই, এনেকুৱা হৈছে কেতিয়াবা। এতিয়া সেয়া আজি অকলে খাইছোঁ বাৰু দেই, এফাল এতিয়া খাই আহিছোঁ। ভাতটো আজি ধেৰ খালোঁ নেকি, পেটটো দেখোন কিবা এটা হৈ গৈছে, উগাৰ আহিও গৈছে মোৰ। চিকেন পাই পেলাই আজি মানে বহুত দিনৰ মূৰত চিকেন খাবলৈ পাই ভাতো সৰহকৈ খাই দিছোঁ আৰু। তেনেহ'লে আজিলৈ আহোঁ আৰু, বিশেষ একো নাই আজি। কৈছোঁ আপোনালোকক মই ফুৰিবলৈ যাম, তেতিয়া বনাম ধুনীয়া ভিডিঅ' আপোনালোকক দিম। আৰু চাওঁ এইকেইদিনত যদি আকৌ ভিডিঅ' বনাব পাৰোঁ, ভিডিঅ' বনাই পেলাই দিম। তেনে আজিলৈ আহোঁ। আৰু মোৰ জিন্সটো কেনেকুৱা পালে আপোনালোকে ক'ব, ভাল লাগিছে নে বেয়া লাগিছে। লগতে মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে সেইটোও ক'ব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক এটা মাৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু ভিডিঅ' বনাত, যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো কেনেকুৱা হৈছে, তথাপি চাব আপোনালোকে। তেনেহ'লে আহিছোঁ আজিলৈ, বাই বাই, গুড নাইট।